111 নং বিৰগাঁও পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও। নাম ভেলেৰা গাঁও। এই গাঁওখনৰ আছে এক সুকীয়া বৈশিষ্ট্য। এই ভেলেৰা গাঁৱৰ জীয়াৰীসকল যিমানেই শিক্ষিত নহওক কিয় তেওঁলোকলৈ নাহে দৰা। প্ৰথমে এই ভিডিঅ' কেইটালৈ মন কৰক। ৰ'ব, প্ৰথমে স্পষ্ট কৰি দিওঁ যে এয়া কোনো খেতিপথাৰৰ বাবে উপযোগী খেতিপথাৰৰ দৃশ্য নহয়। এয়া ভেলেৰা গাঁৱৰ ৰাজহুৱা পথ। এই পথটিৰে অহা যোৱা কৰে দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিৰ ভেলেৰা গাঁৱৰ শিশুৰ পৰা বৃদ্ধলৈ সকলো। এই পথটিৰ পয়ালগা অৱস্থাই এতিয়া জলাকলা খুৱাইছে সৰ্বসাধাৰণক। নিজৰ দায়িত্ব পালনৰ নামত PWDৰ মানুহে কেইবাবাৰো পথটি সমীক্ষা কৰিছিল যদিও আজিলৈকে হৈ নুঠিল পথটোৰ নিৰ্মাণ কাৰ্য। এতিয়া আশা মাথো নতুন বিধায়কজন। স্থানীয় ৰাইজে অতি সোনকালে পথটি নিৰ্মাণ কৰিবলৈ 111 নং বিৰগাঁও পঞ্চায়তৰ প্ৰতিনিধি তথা নতুন বিধায়কলৈ জনাইছে আহ্বান। মই হেমাংগ ঠাকুৰীয়া দেৱক এইখিনিয়ে জনাম যে সোনকালে ৰাস্তাটো ভাল কৰি দিব লাগে, কাৰণ আমি ইমান বছৰে ইয়াতে ইমান কষ্ট কৰি পঢ়িলোঁ। আমি যেতিয়া স্কুলত যাওঁ বা কলেজত যাওঁ চাইকেল দাঙি দাঙি নিব লগা হৈছিলে। তেনেকুৱা অৱস্থাত ইমান বছৰৰ পৰা যিহেতু এইটো ৰাস্তাটো আছে, এনেকুৱা শোচনীয় হয়তো সোনকালে ঠিক কৰি দিব কম, মই আৰু বেলেগ একো নকওঁ। বৰদোৱাৰ পৰা অনন্ত কলিতাৰ ৰিপৰ্ট, নিউজ 24/7 টুডে।